নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱত হোৱা ভেকচন প্ৰতিযোগিতাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দুজনীমান মানুহে মাছমৰীয়া ভাও লৈছে, তাৰপাছতে দুজনীমান পাগলী হৈছে, এটা ভিক্ষাৰী আৰু দুজনী কনকলতা হৈছে, এজনী এই যে আইনৰ চকুত সকলো সমান সেয়া হৈছে, তাৰপিছত ঢেঁকীয়ে তেজীমলাক খুন্দি থকা, মাহীমাকে তেজীমলাক খুন্দি থকা সেয়া দৃশ্যাংশ দেখুৱাইছে। দৰা কইনা ওলাইছে, সকলোবোৰ ভালেই লাগিছে, কিন্তু চবতছে মোৰ মনটো দুখ লাগি গ'ল এই পেহেলগামৰ এই এটেকটো যে দেখুৱাইছে সেই ল'ৰা ছোৱালীকেইটাই। সেইটো দেখাৰ পিছতে মোৰ মনটো মানে ইমানেই বেয়া লাগিছে। এতিয়া বাৰু এইবোৰ প্ৰতীকী স্বৰূপত কৰা হৈছে, কিন্তু যেতিয়া সঁচাকৈ এইবোৰ হৈছিল সেই মানুহবোৰৰ কেনেকুৱা গতি হৈছিল চাগে, সেইটো ভাবিয়ে মনটো একদম ভাল লগা নাই। আৰু এইকেইদিন সঁচাকৈ মনটো বহুত বেছি বেয়া লাগিছে। এইবোৰ সোনকালে নিপাত যাওক আৰু